আজি আপুনি ক'ব পাৰিব নেকি যে সঠিকভাৱে কেতিয়াৰ পৰা আৰম্ভ হ'ব? সেপ্টেম্বৰ মাহতে বিজ্ঞাপনখন ওলাব। সেপ্টেম্বৰ মাহতে ওলাব আৰু ইয়াৰ লগত আমি পুনৰ টেট পৰীক্ষা পাতাৰ কথা ঘোষণা কৰিছোঁ। কাৰণ এইটো সংবিধান প্ৰদত্ত অধিকাৰ যে সকলোৱে সমানে অপৰচুনিটিটো পাব লাগিব। তো এতিয়া যদি আমাৰ 20 চনত টেট পৰীক্ষা নহ'ল, কোভিড পৰিস্থিতিৰ কাৰণে নহ'ল, এতিয়া আমি টেট নপতাকৈ যদি আমি নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ কৰোঁ, তেতিয়াহ'লে হেতেন কথা এটা থাকি যাব যে 20ত যদি আমাৰ টেট পৰীক্ষা হ'ল হেতেন, তেতিয়াহ'লে আমিও পাছ কৰিলোঁ হেতেন আৰু আমিও ইয়াতে আবেদন কৰিব পাৰিলোঁ হেতেন। এই হেতেনটো আমি নাইকিয়া কৰিব বিচাৰিছোঁ। সুযোগটো সকলোৱে পাব লাগে। সেইকাৰণে আমি টেট পৰীক্ষা পতাৰ সিদ্ধান্ত লৈছোঁ আৰু দুইটা প্ৰক্ৰিয়া সমান্তৰালভাৱে আগবাঢ়িব আৰু টেটৰ ৰিজাল্ট দিয়া যিসকলে এইবাৰ পৰীক্ষা দিব, ৰিজাল্ট দিব, তেওঁলোকেও আবেদন কৰিব পৰাকৈ আমাৰ শিডিউলটো আমি বনাই দিম। বিএডৰ ক্ষেত্ৰত যোৱাবাৰ যিটো নীতি আছিল, এইবাৰ সলনি হ'বনে একেই থাকিব? একেই থাকিব। বিএড যিবিলাকে পঢ়ি আছে, ধৰক পঢ়ি থকাবিলাকৰ ক্ষেত্ৰত আমি এটা সিদ্ধান্ত লৈছোঁ, যিসকলে চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিয়াৰ কাৰণে সাজু হৈছে, যিসকলে এডমিট কাৰ্ড পাব, তেওঁলোকে আবেদন কৰিব পাৰিব। কিন্তু যিসকল আৰম্ভণিত আছে, মানে এইবাৰ চূড়ান্ত পৰীক্ষা নিদিয়ে, কাৰণ তেওঁলোকৰতো সম্ভাৱনা নাই, তেওঁলোকে এইটো পৰীক্ষাত নিযুক্তিত বাছনিত উঠিলেও তেওঁলোকে চাকৰিটো নাপায়, কাৰণ তেওঁলোকৰ বিএডটো ক্লিয়াৰ হোৱা নাই। কিন্তু যিসকলে এডমিট কাৰ্ড পাইছে, অৰ্থাৎ পৰীক্ষা দিবই, যেতিয়া ফলাফলো ওলাব যেতিয়া তেওঁলোকে ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াটোত তেওঁলোক উত্তীৰ্ণ হ'লে তেওঁলোক ইয়াতে অংশগ্ৰহণো কৰিব পাৰিব। গতিকে যিসকলে এডমিট কাৰ্ড পাইছে তেওঁলোককহে আমি আবেদন কৰাৰ সুবিধাটো দিম। এতিয়া আপোনাৰ শিক্ষা বিভাগত কিমান মানে পাব এইবাৰ? আমি পৰ্যায়ক্ৰমে বিভিন্নখিনি আমি আৰম্ভ কৰিম আৰু যাতে অভাৰলেপিং নহয় সেইখিনিও চাম। 22,921টা পদবী ঘোষণা কৰা হৈছে, সেইখিনি খালী। কিন্তু তাৰ ওপৰতো আৰু শিক্ষক আছে আৰু এনেকুৱাও হ'ব যে বহু কণ্ট্ৰেকচুৱেল টিচাৰ কৰি থকা, তেওঁ আকৌ আবেদন কৰিব ৰিক্ৰুটমেণ্ট প্ৰচেছত যাবৰ কাৰণে। বহুতে এতিয়া এলিমেণ্টাৰীত তেওঁ শিক্ষকতা কৰি আছে, কিন্তু তেখেতৰ তেখেত কোৱালিফাইড যে তেখেতে ডিগ্ৰী টিচাৰ হ'ব পাৰে বা পষ্ট গ্ৰেজুৱেট টিচাৰ হ'ব পাৰে, গতিকে তেওঁ তাতো আবেদন কৰিব। তেওঁ যেতিয়া এজন এলিমেণ্টাৰী এডুকেশ্যনত শিক্ষকতা কৰি থকা ব্যক্তি এজন যেতিয়া পষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে তেওঁ চিলেক্টেড হৈ যাব, তেওঁ নতুন চাকৰিটোলৈ আহিব, আকৌ পদ খালী হ'ব। গতিকে আমি প্ৰায় 22 চনৰ মাৰ্চলৈকে এই গোটেই নিযুক্তি প্ৰক্ৰিয়াটো চলিব। নতুন কিছুমান পদ খালী হ'ব, সেইবিলাকৰো আকৌ লগে লগে আমি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম।